হেল্ল' এভৰিৱান, কিমাননো আৰু ঘৰতে বনাই খাই থাকিম। সেইবুলি আজি দুপৰীয়াৰ সাজ বাহিৰত খাম বুলি আমি পাণ্ডুপোৰ্ট ৰোড আদাবাৰী তিনিআলিত থকা জৰা ইলিছ নামৰ ৰেষ্টুৰেণ্টখনলৈ আহিলোঁ। আহিয়ে শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ ফটোখন দেখি মনটো ভাল লাগি গ'ল। এইখন এখন বেংগলী ৰেষ্টুৰেণ্ট, ইয়াৰ অ'নাৰজন কেলকাতাৰ হয়। এইখন খুলিবলৈ 6 মাহমান হ'ল। খুব শুনি আছিলোঁ, ভাবিলোঁ ইয়াৰ জুতিটো লোৱা যাওক। আমি এখন ফিছ থালি আৰু এখন মাটন থালি অৰ্ডাৰ কৰিলোঁ। ইয়াত দেখিছেনে, ইয়াৰ সকলোবিলাক বাচন বৰ্তন পিতলৰ হয় আৰু কলপাতকেইখন যে দেখিছে সেইকেইখনো নেচাৰেল হয়। আৰু ইয়াৰ চকী মেজ সকলোখিনি বাঁহ বেতৰ হয়। বাঁহ বেতৰ সামগ্ৰীৰে খুব ধুনীয়া এটা লুক দিছে ৰেষ্টুৰেণ্টখনৰ। পিছলৈকে আমাক পায়স আৰু অম্বল, অৰ্থাৎ আমাৰ ভাষাত টক বুলি কয়, সেয়া দিলে। খাই ভালেই লাগিল। অ'নাৰজনী সুধি আছে আমাক খাই কেনেকুৱা পালোঁ, আকৌ আহিব ক'লে। বাৰু ভালেই লাগিল আৰু দামটো মোৰ ঠিক ঠাকে লাগিছে, বহুত বেছিও নহয় বা খুব কমো নহয়। বাৰু সকলো ভালে থাকক আজিলৈ।